हेलो एवरीवन আৰু আজি ভিডিওটো ষ্টাৰ্ট কৰিছো পকা ধানৰ মাজে মাজে সৰু সৰু আলি আৰু সৰু সৰু আলি দি আমি এনেকৈ গৈ আছো আৰু আগুনৰ পথাৰখন চাওক ইমান যে ধুনিয়া লাগিছে আগুন সুমুৱাই নাই বাৰু কাটিয়ে হৈ আছে আগুনত সুমাব আৰু পকিছে ধানবোৰ অলপ অলপ কাটিবলৈ হৈছে আৰু এনেকৈ সোণালী পথাৰৰ মাজেৰে অহাৰ যে সৌন্দৰ্য মানে উপভোগ কৰাৰ মজাই সুকীয়া আৰু এই আমি সদায় গৈ থকা ৰাস্তাটো মোৰ ভাল লগা ৰাস্তাটো দি গৈ আছো আৰু নগাঁৱলৈ যাওঁ বুলি ভাবিছো মানুহজন আৰু মই আৰু দুইজন এয়া গৈ আছো আৰু তেখেতৰ বন্ধু আছিলে দিৱালী তো দুইজন ওলাই আহিলো আৰু কাপোৰ চিলাব লগা আছিলে নগাঁৱত অলপমান কিবা কাপোৰ চিলাবলৈ দিছিলো দুযোৰ কাপোৰ মোৰ চিলাব লগা আছিলে তাৰ পিছতে আহিলো এনেকে ফটকা দোকানত কাৰণ কাইলৈতো দিৱালী আজি 11 তাৰিখ কাইলৈ 12 তাৰিখ দিৱালী যেহেতু বম সম অলপ কিবা কিবি লৈ ললো ঘৰলৈ বুলি তাৰ পিছতে ফাষ্ট ফুড এখনত ৰৈ লিলো